নমস্কাৰ, পুনৰ মই আহিলোঁ কাচকলৰ দুটা ৰেচিপি লৈ। কাচকলৰ ৰেচিপি দুটাৰ কাৰণে মই 3টা বইল কৰি লোৱা কাচকল ল'লোঁ। তাৰপিছত কাচকলখিনিৰ মই বাকলিখিনি এৰুৱাই ল'লোঁ। বাকলিখিনি পেলাই নিদিওঁ, এইখিনি চাটনি বনাম। তাৰপিছত বাকলিখিনি মই ছেপাৰেট কৰি ৰাখি দিলোঁ। ৰেচিপি দুটা বনাবৰ কাৰণে 2টা মিডিয়াম সাইজৰ পিঁয়াজ মিহিকৈ কাটি লোৱাৰ লগতে এটা মিডিয়াম সাইজৰ বিট মই গ্ৰেট কৰি লৈছোঁ। আৰু লগতে কেইটামান জলকীয়া আৰু এটুকুৰা আদা মই মিহিকৈ কাটি ল'লোঁ। এতিয়া গেছত মই এটা পেন উঠাই দিলোঁ। পেনটো গৰম হোৱাত মিডিয়াম চামুচ এখনেৰে আধা চামুচ ৰিফাইন তেল ইয়াত লৈ ল'লোঁ। তেলখিনি গৰম হোৱাত মই মিহিকৈ কাটি লোৱা আদা আৰু জলকীয়াখিনি আৰু পিঁয়াজখিনি পেনটোত লৈ ল'লোঁ। তাৰপিছত এইখিনি মই ভালদৰে লৰাই দিলোঁ। ভালদৰে লৰাই দি ইয়াত মই গ্ৰেট কৰি লোৱা বিটখিনি লৈ ল'লোঁ। আৰু গেছৰ ফ্লেমটো মই মিডিয়াম কৰি ল'লোঁ। তাৰপিছত এইখিনি মই মিডিয়াম ফ্লেমতে লৰাই লৰাই ভাজি থাকিলোঁ। এইখিনি মিডিয়াম ফ্লেমত আধা মিনিটমান ভজাৰ পিছত পিটিকি লোৱা কলখিনি মই ইয়াত লৈ ল'লোঁ। তাৰপিছত গেছৰ ফ্লেমটো মিডিয়াম কৰিয়ে কলখিনিৰে সৈতে এইখিনি মই ভাজি থাকিলোঁ। পুনৰ 1 মিনিটমান মিডিয়াম ফ্লেমত ভজাৰ পিছত ইয়াত মই প্ৰয়োজন অনুযায়ী নিমখ আৰু অকণমান হালধি ল'লোঁ। তাৰপিছত লৰাই লৰাই মিডিয়াম ফ্লেমতে এইখিনি মই ভাজি থাকিলোঁ। এনেকৈ লৰাই লৰাই মই মিডিয়াম ফ্লেমতে এইখিনি অকণমান চিপচিপীয়া ভাপ যোৱালৈকে 1 মিনিটমান ভাজি ল'লোঁ। মোটামুটি মিডিয়াম ফ্লেমত 1 মিনিটমান ভজাৰ পিছত এইখিনি শুকান হ'ল আৰু মোটামুটি মোৰ নমাব পৰা হৈ গ'ল। নমোৱাৰ আগতে ইয়াত মই অলপমান মছলা লৈ ল'ম। ইয়াত মই আধা চামুচ জিৰাৰ গুড়ি, 1/4 চামুচ গৰম মছলাৰ গুড়ি আৰু 1/4 চামুচ মই জলকীয়াৰ গুড়ি লোৱাৰ লগতে এচামুচতকৈ কম মই চাট মছলা লৈ ল'লোঁ। মছলাখিনি লৈ মই এইখিনি মিহলি হোৱাকৈ আধা মিনিটমান মিডিয়াম ফ্লেমতে ভাজি ল'লোঁ। আধা মিনিটমান ভজাৰ পিছত গেছৰ ফ্লেমটো মই অফ কৰি ল'লোঁ। অকণমান ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই এটা ডাঙৰ চাই বাউলত নমাই ল'লোঁ। তাৰপিছত ইয়াত মই টমেটো চচ এচামুচ আৰু কাটি লোৱা ফ্ৰেছ ধনিয়া অকণমান লৈ ল'লোঁ। ধনিয়াখিনি লৈ এইখিনি মই ভালদৰে মিহলি কৰি ল'লোঁ। ভালদৰে ঠাণ্ডা হোৱাত কাটলেটকেইটা বনাবৰ কাৰণে হাতত মই অকণমান ৰিফাইন সানি ল'লোঁ। তাৰপিছত এখন চামুচেৰে মই মিক্সাৰ অলপমান লৈ পুৰিৰ আকাৰত লাড্ডু বনাই লৈ হাৰ্ট শ্বেপত মই কাটলেটকেইটা বনাই গ'লোঁ। কেইটামান কাটলেট বনাই লোৱাৰ পিছত মিডিয়াম কাপ এটাৰে একাপমান মিশ্ৰণ মই আনটো ৰেচিপিৰ কাৰণে ৰাখি দিলোঁ। এতিয়া এটা মই ঘোল বনাই ল'ম। সেয়ে এটা মিডিয়াম সাইজৰ বাউল ল'লোঁ আৰু মিডিয়াম কাপ এটাৰে আধা কাপ ইয়াত মই ময়দা লৈ ল'লোঁ। এই কাপটোৰে মই একাপ ঠাণ্ডা পানী লৈ ইয়াত অলপ অলপকৈ ঢালি গ'লোঁ। তাৰপিছত লৰাই লৰাই মই এইখিনি মিহলি কৰি থাকিলোঁ। তাৰখিনি বনাই থাকোঁতে ইয়াত মই প্ৰয়োজন অনুযায়ী অকণমান নিমখ ল'লোঁ। মোটামুটি 3/4 কাপ পানী ইউজ কৰি মোৰ এটা পাতল বেটাৰ তৈয়াৰ কৰি লোৱা হৈ গ'ল। তাত মই ৰেড চিলি পাউডাৰ অকণমান লৈ ল'লোঁ। তাৰপিছত এইখিনি ভালদৰে মিহলি কৰি ল'লোঁ। এখন ডিছত মই মিডিয়াম বাউল এটা দি এবাউলমান ব্ৰেড ক্ৰাম্বছ ল'লোঁ। ভিডিঅ'ত দেখুওৱাৰ দৰে কাটলেটকেইটা ময়দাৰ ঘোলত ভালদৰে জুবুৰিয়াই লোৱাৰ পিছত মই ব্ৰেড ক্ৰাম্বছত কোটেড কৰি ল'লোঁ। এনেকৈ মই ময়দাৰ ঘোল আৰু ব্ৰেড ক্ৰাম্বছেদি কাটলেটকেইটা কোটেড কৰি ল'লোঁ। কাটলেটকেইটা মোৰ কোটেড কৰি লোৱা হৈ গ'ল।
এইকেইটা ভাজিবৰ কাৰণে গেছত মই এটা কেৰাহী উঠাই দিলোঁ। কেৰাহীটো গৰম হোৱাত ইয়াত মই প্ৰয়োজন অনুযায়ী ৰিফাইন তেল লৈ ল'লোঁ। তেল গৰম হোৱাত গেছৰ ফ্লেমটো মিডিয়াম কৰি 3টা কাটলেট মই তেলত লৈ ল'লোঁ। তেলকেইটা লৈ মই হেতাৰে ওপৰত অকণমান তেল ছটিয়াই গ'লোঁ। ইফালে অকণমান টাইম ভজাৰ পিছত কাটলেটকেইটা মই ওলটাই দিলোঁ। মাজে মাজে ওলটাই থাকি মিডিয়াম ফ্লেমতে এইকেইটা ক্ৰিস্পি হোৱাকৈ ভাজি থাকিলোঁ। এনেকৈ ভাজি থাকোঁতে ক্ৰিস্পি হোৱাত এইকেইটা মই তেলৰ পৰা উঠাই ল'লোঁ। এনেকৈ বাকীখিনি কাটলেটো মই ভাজি ল'লোঁ। কাঁচকলেৰে বনোৱা কাটলেটকেইটা মোৰ তৈয়াৰ হৈ গ'ল। এতিয়া কাঁচকলৰ মই আনটো ৰেচিপি বনাম। ৰাখি থৈ দিয়া কলৰ মিশ্ৰণখিনি মই লৈ ল'লোঁ আৰু কফি কাপ এটাৰে 1 কাপতকৈ কম মই ময়দা ল'লোঁ। পিছত মিশ্ৰণখিনিত মই আধা চামুচতকৈ কম আজৱাইন ছটিয়াই ল'লোঁ আৰু কাপটোত লোৱা ময়দা অলপ অলপকৈ লৈ এইখিনি মই মঠিবলৈ ধৰিলোঁ। ময়দা মোটামুটি 3 ভাগমান লোৱাৰ পিছত এতিয়া আৰু ইয়াত মোক ময়দা নালাগে। সেয়ে ইয়াত এচামুচমান পানী লৈ এইখিনি মই ভালদৰে মঠি ল'লোঁ। ময়দা মোৰ এভাগমান থাকি গ'ল। তাৰপিছত বেলনাখন লৈ এইখিনি পুনৰ মই অকণমান ভালদৰে মঠি ল'লোঁ আৰু পুৰি বনাবৰ জোখত মই সৰু সৰু কেইটামান লাড়ু বনাই ল'লোঁ। লাড়ুকেইটা শুকান আটাত লেটিয়াই লৈ মই পুৰিকেইখন বেলি ল'লোঁ। কেইখনমান বেলি লোৱাৰ পিছত গেছত ৰিফাইন দি গৰম হ'বলৈ দিয়া কেৰাহীটো তেলখিনি গৰম হোৱাত মই বেলি লোৱা পুৰি কেইখন ভাজিবলৈ লাগিলোঁ। গেছৰ ফ্লেমটো মিডিয়াম হাইত ৰাখি মই পুৰিকেইখন ভাজিবলৈ ধৰিলোঁ। মাজে মাজে ওলটাই থাকি কাঁচকলৰ পুৰিকেইখন মোৰ ভাজি লোৱা হৈ গ'ল। কাঁচকলৰ ৰেচিপি দুটা চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।